শংকৰদেৱ সংঘ ৯৩ সংখ্যক অধিৱেশন ৰঙিয়াত ধুমধাম কাম চলি আছে। মাজত মাথো ২টা দিন বাকী আছে। উদুলি মুদুলি পৰিৱেশ। ওচৰ চুবুৰীয়া মানুহবোৰে চাবলৈ গৈছে, গতিকে ময়ো সেই মানুহবোৰৰ লগতেই গ'লোঁ কিনো হৈছে চাওঁগৈ বুলি। মই গৈছোঁ যেতিয়া আপোনালোকৰ বাৰু কিহৰ চিন্তা নহয়নে বাৰু? নিশ্চয়। মই গৈছোঁ যেতিয়া আপোনালোকে ঘৰতে বহি বহি সম্পূৰ্ণভাৱে ভিডিঅ'টো উপভোগ কৰিবলৈ পাব। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাওক। তেনেহ'লে ব'লকচোন ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভণি কৰোঁ। কৃষ্ণ জয় গুৰু শ্ৰীমন্ত শংকৰ। তেৰাকে চিন্তি আজি ভিডিঅ'টো প্ৰথমৰ পৰা আৰম্ভ কৰিছোঁ। এইখন হ'ল ২ নম্বৰ গেট। প্ৰথম গেটখন ভিডিঅ' কৰিবলৈ পাহৰাৰ বাবে ২ নম্বৰ গেটখনৰ পৰাই ভিডিঅ' কৰিছোঁ। এয়া ২ নম্বৰ গেটখনত কাম চলি আছে। আনপিনে আকৌ কাষতে এখন সুন্দৰভাৱে মিঠাই দোকান আছে। আৰু আগলৈও সৰু ডাঙৰ বহুতো দোকান আছে। জানেনে এটা কথা? ইয়াত যেতিয়াৰ পৰা কাম আৰম্ভ হৈছে তেতিয়াৰ পৰা বহু দোকান বহু পৰিমাণে বিক্ৰী বাৰ্তা হৈছে, বহু লাভ হৈছে বুলি শুনিছোঁ। নহ'বনো কিয়, চাবলৈ অহা মানুহে ইমান, কাম কৰা মানুহটো আছেই। আনফালে আকৌ বেলিটো লহিয়ালে, কাৰণ আমি আবেলি টাইমত ওলাই আহিছোঁ। এই সূৰ্য অস্তৰ সময়ত সূৰ্যলৈ চাই খুব ভাল লাগে আৰু পৰিৱেশটো খুব সুন্দৰ হৈ উঠে। এইফালে টিকলুটো বৰকৈ আমনি কৰিছে মোক ভিডিঅ' কৰা দেখি। এই ৰাস্তাটো নতুনকৈ নিৰ্মাণ কৰিছে, মানে মাটিখিনিও নতুনকৈ উঠাইছে, পকীকৰণো নতুনকৈ কৰিছে। এই সকলোবোৰ কাম নতুনকৈ সুন্দৰভাৱে কৰিছে। এইটো হ'ল মূল নামঘৰটো, য'ত পুৱা গধূলি চাকি বন্তি জ্বলোৱা হয় আৰু দবা শংখ বজোৱা হয়। আমি এতিয়া সেইবিলাক ঘৰবিলাক চাবলৈ যাম। তাতনো কি হৈছে কি নাই হোৱা সেইবিলাককে চাবলৈ যাম। ইয়াতে নাম প্ৰসংগ, ভাষণ আদি এইবিলাক হ'ব। আৰু আগফালে এইটো ধুনীয়াকৈ এখন গেট বনাই আছে। এতিয়া আমি বেলেগ এটালৈ আহিলোঁ। এই বৃহৎ পেণ্ডেলটোৰ মাজতনো কি আছে তাকে চাবলৈ বুলি সোমাই আহিছোঁ। এয়া সোমাই আহি দেখিলোঁ তলত অসংখ্য নৰাই গোটেই ইমানেই ডাঙৰ, ইয়াত বহুত মানুহ থাকিব পাৰিব। তলত গোটেই নৰা হয়। চাওকচোন ইমান ডাঙৰ, আমি পেণ্ডেলৰ তলত আছোঁ বুলি ধৰিবই পৰা নাই, ইমানেই ডাঙৰ হয়। এতিয়া গৈ আমি পিছপিনে ওলাম। বহুত দূৰ অহাৰ পিছত আমি এইফালে পিছফালে দৰ্জাখন পালোঁহি। এডোখৰ মই ভিডিঅ'ই নকৰিলোঁ, এডোখৰে কৰিছোঁ। আৰু সেইবিলাক দেখিছেনে, এইবিলাক লেট্ৰিন বাথৰুম হয়, এইবিলাক ক'লা এইবিলাক লেট্ৰিন বাথৰুমেই বহুতখিনি। আৰু বেলেগ ঠাইত আছে, এইটো ঠাইৰ কাৰণে এইকেইটা হয়। অৱশেষত আমি দোকান বজাৰ য'ত বহিব সেইবিলাক চাই যাওঁ বুলি আহিলোঁ। এইফালে বাণিজ্যিক মেলা বহিব আৰু আনফালে এইফালে খোৱা বোৱা দোকানবিলাক বহিব। এতিয়া আমি খোৱা বোৱা দোকান ফালে সোমাই যাম। কাম সম্পূৰ্ণ হোৱা নাই বাবে ধুমধাম কাম চলি আছে। এইখিনিতে এটা কথা ক'ব খুজিছোঁ, মোৰ চিনাকি বহু লোক দূৰ দূৰণিৰ পৰা আহিব। মোক যিসকলে জানে বা যিসকলে চিনে বা মোৰ আত্মীয়সকলে আমাৰ ৰুমত সোমাই যাওঁ বুলিলে সোমাই যাব পাৰিব। গতিকে ইয়াকে কৈ আজি ভিডিঅ'টো সমাপ্ত মাৰিছোঁ। বাই বাই।